Hey guys, good morning. Welcome back to my YouTube channel. ৰাতিপুৱাৰ এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু মই এতিয়া আহিছোঁ বিয়াঘৰত আৰু এতিয়া সময় হৈছে 5টা বজাতে বিয়াঘৰ আহিছোঁ আৰু আহিয়ে আপোনালোকক ভাবিলোঁ অকণমান ডেক'ৰেশ্যনটো দেখাই দিওঁ। এয়া চাওক, বহুত চিম্পলকৈ আচলতে বিয়াখন পাতিছে, মানে সৰুকৈ পাতিছে, বেছি ডাঙৰ কৰা নাই, বহল কৰা নাইকিয়া। তো সেইকাৰণে অলপমান ডেক'ৰেশ্যনটো বাৰু দেখাই দিছোঁ, আপোনালোকক চাই থাকক। আজি মই নসাজি নিজকে চাম, দুহাতে লিখি ললো তোমাৰ নাম। কোনেও নেদেখাকৈয়ে কাষলে যাম, মৰমে আদৰি ল'বা খং অভিমান। লাজে লাজে তোমালে চাম, তোমাৰে বুকুতে জিয়াম। লাজে লাজে তোমালে চাম, তোমাৰে বুকুতে কইনাক ৰেডি কৰিলোঁ। মানুহবিলাক আহিছে যিটো তাই মাতিব গৈছে। অলপমান কইনাক আপোনালোকক দেখাই দিছোঁ ৰ'ব, গোটেই ফুল লুকটো। ভকত আহিলে আৰু গোপিনীসকল আহিছে, যিহেতু এতিয়া ফাৰ্ষ্টত জোৰোণ হ'ব, জোৰোণ দিব আহিব, সেইকাৰণে তো এয়া অলপমান দেখাই দিছোঁ। আৰু মই ৰেডি হোৱাই নাই, পটাপট গৈ কিনি ঘৰত মই ৰেডি হৈ আহোঁগৈ। আৰু এয়া আমি দুইজনী একদম পটাপট জোৰোণ আহিলেই, গতিকে পটাপট ৰেডি হৈ লৈছোঁ। বিয়া বিয়া বিয়া
আজি মই সোমামগৈ সোণৰ সজা দেউতা নাকান্দিব বিদায় পেলা অচিনা হ'লেও পাম ঘৰ এখনি জোৰোণ দিয়াৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া চাওঁতে সন্ধিয়া হ'লগৈ আৰু মই ইয়াত দিনত এযোৰ ব্লু কালাৰৰ কাপোৰ পিন্ধিছিলোঁ, ফটোখনকে আপোনালোকক লগাই দিম বাৰু। আৰু এতিয়া দৰা আহিবই হ'ব, সোনকালে আহিব দৰা, গতিকে যাওঁ। খুলিলে নাই এখন নাই খোলা এখন খুলি দে পিন্ধিছা দৰা চাবলৈ নিদি আছা আমি দৰাক চাইহে যাম নহ'লে যাবলৈ দিয়া নহ'ব আমি চাইহে যাওঁ নহ'লে আমি দৰাক চালেহে যাবলৈ দিম কি কয় ককাইক মাত ককা কি কৰে চাবলৈকে নিদিয়ে চাবলৈ নিদিওঁ চাবলৈকে নিদিয়ে মধুনগনৰ মধুক্ষণ মধুনগনৰ মধুক্ষণ উগুল থুগুল মন আজি তোমাতে মগন ভাবিলো নিজকে তোমাৰ তুমি এই জীৱন জীবন তোমারে কপালত ভাবিলো ৰঙা ফাগুন কইনাৰ বিদায়ৰ সময়ত ভিডিঅ' কৰা নহ'ল, কিয়নো সেই সময়কণত বহুত বেছি বেয়া লাগে আৰু তাইও কান্দি অৱস্থা বেয়া গৈছিলে, কাৰণ ঘৰখনৰ আটাইতকৈ মৰমৰ হয় তাই। সেইকাৰণে তাই বহুত বেছি বেয়া লাগিছিলে মাক দেউতাকক এৰি থৈ আহিছে। তো আহি পালোহি আমি দৰাৰ ঘৰ, কাৰণ ইয়াতে হোম পুৰিব আৰু আমাক মানে এনেকৈ কইনাক সমাজতে বহিব দিছে, ভিতৰলৈ সোমোৱা নাইকিয়া।
কাৰণ আমাৰ তাতে মানে হোম পুৰিব নাপায় ন, গতিকে ইয়াতে হোম পুৰিব দৰাৰ ঘৰত, সেইকাৰণে শৰ্মাৰ মাজতে বহিব দিছে। আৰু আমি এইবিলাক খাই মেলি ল'লোঁ কইনা ঘৰৰ মানুহবিলাকে। তাৰপিছতে এতিয়া হোমৰ কামখিনি কৰি আছে দৰাই, এতিয়া কইনাক মাতিব আৰু কইনা যাব হোম পুৰিবৰ কাৰণে। মেউৰে জীৱন তোমাৰে সপোনক দুহাতে সাৱটি রাখিমে ওরে জীবন, হাতে হাতে ধরি আমি দুয়ো আগুয়া, সুখে দুখে মিলি দুয়োকে ধিয়া, এটি এটি পল হাঁহি হাঁহি উজ্বলা, হেঁপাহৰে পূজা আমি প্ৰেমেৰে সজা। তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন, তোমাৰে মধুৰগণৰ মধুক্ষণ, মধুৰগণৰ মধুক্ষণ। উগুল থুগুল মন আজি তোমাতে মগন, সপিলো নিজকে তোমার, তুমি এই জীবন। তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন, তোমাৰে কপালত থাপিলো ৰঙা আগুন। মধুলগনৰ আৰু এতিয়া সময় হৈছে 4টা বাজি গ'ল, মানে 4:30মান হৈছে। আৰু দেখিছেনে কইনা ঘৰত, কইনাৰ ৰুমত সকলোখিনি মানুহ শুই আছে, বহি আছে, কিয়নো বহুতখিনি ভাগৰ লাগিছে দিনটো লৰি ধৰি থকা, আৰু ৰাতিটো যিহেতু শুৱাই নাইকিয়া, সেইকাৰণে গতিকে বহি মেলি আছে আৰু এইফালে পানী খাই বহি আছে। তো এওঁলোক যাবগৈ মানুহখিনি, আমাৰ লগত যি আহিছিল। আমি দুজনী মৰমী আৰু ময়ে থাকি দিম চাগে, কাৰণ তাইক এইখিনি সকলোখিনি চিজিল কৰি থৈ যাব লাগিব, সেইকাৰণে। আৰু এয়া আমি আহি আছোঁ, 8টা বাজিলে, 8টা বজাত আমি ঘৰলৈ আহি আছোঁ। আমি দুজনী, বেছি দূৰ নহয়, ওচৰতে হয়, সেইকাৰণে আমাৰ দাই এজনে আনিলেগৈ আমাৰ দুজনীকে। আৰু দেখিছেনে আমি দুজনী একেখন স্কুটিতে আহি আছোঁ। তো আজিলৈ ইমানেই, বাই বাই।